অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতিলে চৰকাৰী বিভাগে। নগাঁৱত হস্ততাঁত বস্ত্ৰমেলাত কি হৈছে? নগাঁৱৰ নেহৰুৱালীত অনুষ্ঠিত হোৱা ৰাজ্যিক হস্ততাঁত আৰু বস্ত্ৰমেলাত 182 ভুলেৰে লিখিলে অসমীয়া ভাষাৰ ফলক। এক প্ৰকাৰে অসমীয়া ভাষাক জলাঞ্জলি দিলে ৰাজ্যিক হস্ততাঁত আৰু বস্ত্ৰমেলা আয়োজন কৰা হস্ততাঁত আৰু বস্ত্ৰ বিভাগে। চাওক ভুলকৈ লিখিলে নগাঁৱৰ বানান। হস্ততাঁত বস্ত্ৰমেলাৰ বিপণীত অসমীয়া ভাষাৰ ফলকৰ পৰিৱৰ্তে দেখা গ'ল ইংৰাজী ভাষাৰ ফলক। আনকি খুদ হস্ততাঁত আৰু বস্ত্ৰৰ বিপণীয়েও পাহৰিলে অসমীয়া ভাষা প্ৰয়োগৰ কথা। আনহাতে অসম চৰকাৰৰ এটা দায়িত্বশীল বিভাগে অসমীয়া ভাষা শুদ্ধকৈ লিখিব নজনা বিষয়টোৱে ক্ষোভৰ সৃষ্টি কৰিছে নগাঁৱৰ জাতীয় সংগঠনৰ মাজত। বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ এই কাৰ্যক গৰিহণা দিছে অসম ছাত্ৰ পৰিষদে। অসম ছাত্ৰ পৰিষদৰ নেতা কাশ্যপ ফুকনে বিভাগটোৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে সংবাদ মাধ্যমৰ সন্মুখত। নিশ্চিতৰূপে অসমীয়া ভাষাটো আমাৰ অসমীয়াৰ ৰাজ্যিক ভাষা আৰু ৰাজ্যিক ভাষা যদি এই ধৰণে ভুল কৰে সঁচাই বৰ দুৰ্ভাগ্যৰ বিষয়। আৰু আমি দেখিছোঁ ফলকসমূহতো অসমীয়া ভাষাৰ কোনো ধৰণৰ জলাঞ্জলি দিলে অসমীয়া ভাষাসমূহ কিন্তু তেওঁলোকে কোনো ধৰণৰ লিপি তেওঁলোকে কৰা নাই, বৰ দুৰ্ভাগ্যৰ বিষয়। আৰু ফলকসমূহ দেখিছে নগাঁও ভুল, কাৰ্যালয় ভুল, এই ধৰণৰ যদি অসমীয়া ভাষাটো জলাঞ্জলি দিয়ে সেইকাৰণে যিসকল কৰ্তৃপক্ষৰ হস্তাঁত বস্ত্ৰৰ কৰ্তৃপক্ষ যিসকল আছে সেই যিখন মেলাখন অনুষ্ঠিত কৰিছে সেইসকলে অতি সোনকালে কিন্তু শুধৰণি কৰিব লাগে। কাৰণ অসমীয়া ভাষাটো অসমত থাকি এই ভাষাটো এই ধৰণে যদি তাচ্ছিল্য কৰে সঁচাই দুৰ্ভাগ্যৰ বিষয়। আৰু মেলাখন সুন্দৰ ৰূপত হৈছে, নকওঁ যে মেলাখনৰ হেৰি নাই, সুন্দৰ ৰূপত এটা সুন্দৰ পৰিৱেশ, ৰাইজে বিহু বিহু বুলি আহিছে। কিন্তু ৰাইজে দেখিছে ফলকসমূহত অসমীয়া ভাষাটোৰ অভাৱ দেখিছে। কাৰ্যালয় স্পেলিংটো ভুল, নগাঁও স্পেলিংটো ভুল, মানে বানানটো ভুল। এইটোৱে বৰ সঁচাই দুৰ্ভাগ্যৰ বিষয় বুলি কৈছোঁ। আৰু পুনৰবাৰ কৈছোঁ হস্ততাঁত বস্ত্ৰৰ যিসকল বিভাগৰ যিসকল কৰ্তৃপক্ষ আছে এই কৰ্তৃপক্ষ অতি সোনকালে সংশোধন কৰিব লাগে। কাৰণ এইটো এই ধৰণে নচলে, মানে সকলো বস্তু চলাওঁ বুলি ক'লে নচলে। কিন্তু সঁচাই এটা ডাঙৰ ডাঙৰ আমোলা বিষয় আছিলে। কাৰণ এনেকুৱা সন্মুখত দায়িত্ব নাছিল নেকি? সম্পূৰ্ণ দায়িত্বশীল লাগিব লাগে। সেইকাৰণে দায়িত্ব জ্ঞানহীন তেওঁলোক, মানে দায়িত্বহীন জ্ঞানভাৱে এনেকুৱা ধৰণৰ তেওঁলোকে কাম কৰিছে। আৰু সঁচাই পুনৰবাৰ তেওঁলোকক আহ্বান জনাইছোঁ অতি সোনকালে তেওঁলোকে এইখিনি ভুলসমূহ সংশোধন কৰিব লাগে। আৰু ভুলসমূহ সংশোধন কৰি পেলাই পুনৰবাৰ এই বস্তুটো দেখুৱাই দিব লাগে, ক্ষমা খুজিব লাগে যে আমাৰ ভুলটো হ'ল, ক্ষমা কৰি দিয়ক যেন ক্ষমা খুজিব লাগে। ব্যুৰো ৰিপৰ্ট, নিউজ অনলাইন অসম।